খুবই ভাল হয় আৰু মানমুনিবিলাক খুব বেছি ভাল হয় কোনো মানমুনি পেটৰ কাৰণে খুবই ভাল গেষ্ট্ৰিকৰ কাৰণে খুবই ভাল শৌচ নহ'লে মানমুনি ভেদাইলতা এইবিলাক বনাই গাহৰি বেছি খায় খুব ভাল লাগে এইটো কি মানমুনি বুলি কয় ভেদাইলতাৰ লগত অলপ দিলে ভাল হ'ব আৰু গেষ্ট্ৰিকৰ কাৰণে সৰু মানমুনিটো গেষ্ট্ৰিকৰ কাৰণে খুবেই ভাল আৰু এটা সাধাৰণ গন্ধযুক্ত হয় চব্জিখিনি মানমুনি এই ভেদাইলতাৰ লগত লগ দিলে নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এইখিনি পুঁই শাক ভালদৰে ধুই চাফা কৰি লৈছোঁ আজি ভাবিছোঁ পুঁই শাকৰ পকৰি বনাম তাৰ বাবে মই মিডিয়াম সাইজৰ 4টা পিঁয়াজ লৈছোঁ বেচন লৈছোঁ বেচনত মই নিমখ হালধি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি এইখিনি দিছোঁ পিঁয়াজখিনি মই এনেদৰে কাটি লৈছোঁ পুঁই শাকখিনিও কাটি ল'লোঁ ভালদৰে বেচনখিনিত পুঁই শাকখিনি দি দিলোঁ এতিয়া এইখিনি ভালদৰে মিহলাই ল'ব লাগিব এয়া মিশ্ৰণখিনি হৈ গ'ল এতিয়া গেছটোত মই কেৰাহী এটা পাতি দিছোঁ কেৰাহীত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে জোখমতে কৰিব তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই অলপ অলপকৈ দি গৈছোঁ পুঁই শাকৰ পকৰিখিনি আমাৰ ৰেডি হৈ গ'ল এয়া নৰসিংহ ভেদাইলতা আৰু মানিমুনি এইখিনি এতিয়া মিক্সিত মাৰি ল'ম চেকনা এখনৰ সহায়ত চামুচেৰে এনেকৈ ৰসখিনি হেঁচি উলিয়াই লৈছোঁ ৰসখিনি অলপ গেছত গৰম হ'ব দিছোঁ এয়া মই আঞ্জাৰ বাবে আলু এটা পিঁয়াজ এটা শুকান জলকীয়া 4-5টা তেজপাত 2 খিলা আৰু কণ বিলাহী কেইটামান মছলাৰ ভিতৰত মই আদা নহৰু জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি শুকান জলকীয়া তেজপাত আৰু অকণমান পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ এইখিনি ভাজা হৈ গ'ল এতিয়া পানী দিম ভাজা হোৱাৰ পিছত আঞ্জাত পানী দিলোঁ আঞ্জা উতলি আছে এতিয়া মাছ এপিচ এপিচকৈ দি দিলোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ